समझ रहे हो ৰ'ব কাহিনীটো আৰম্ভ কৰিছোঁ ৰাস্তাত এনেই থিয় দি আছিলোঁ বাছ এখন আহিল মই উঠি দিলোঁ উঠি একেবাৰে জালুকবাৰীয়ে পালোঁ বেয়া ৰ'দ দিছে কিন্তু অলপ পিছতে বতৰে ৰূপ সলাই দিলে বাৰু বতৰে ৰূপ সলালেও আমি আহি পালোঁ আমিনগাঁৱত থকা মহিন্দ্ৰা ডিলাৰত জনিদাৰ গাড়ীখন বোলে ইয়াতে আছে তাকে ল'বলৈ আহিছে আমাৰ লগত পিছে পিছে কিন্তু বৰষুণ জাকো আহিয়েই গ'ল আহি অৱশ্যে ভালেই কৰিছে অলপ ঠাণ্ডা পৰিল আৰু বৰষুণ শেষ হোৱাৰ পিছত আমি চাহৰ সন্ধানত এখন দোকানত আহি বহি ল'লোঁ আৰু ইয়াতে একাপ কাৰাক গাখীৰ চাহ মাৰি দিলোঁ চাহ খাই আহি ডিলাৰত বহিছিলোঁহে আকৌ আনি দিলে 3 কাপ কফি এতিয়া ফ্ৰীতে পোৱা বস্তু পেলাইওতো দিব নোৱাৰি গতিকে খুমাই থোৱাই ভাল তাতে আকৌ কফি যাক আমি খায়েই নাপাওঁ কেতিয়াবা এনেকৈ ফ্ৰীতে পালেহে খোৱা যায় বাৰু এতিয়া গাড়ীৰ কাম শেষ হ'ল এতিয়া ঘৰ যাব লাগে আৰু যেতিয়া বৰষুণ দিয়াৰ পিছত অলপ অলপ এনেকে ৰ'দ দি থাকে পৰিৱেশটো কিন্তু খুব ভাল লাগে বাৰু এতিয়া ঘৰমুৱা পথত হেমলতা দেখাজ ভাত নোখোৱাকৈনো কেনেকৈ যাওঁ এই বুলি হেমলতা দেখাজ ভাত খাই আকৌ সোমাই দিলোঁ ডিকাথলনত ইয়াত বস্তু নল'লেও এনেই সোমাই কিবা এটা ভাল লাগে কিন্তু এইফালে জনিদাই দেখোন এটা অদ্ভুত বস্তু চাই থকা দেখিলোঁ পিছতহে গম পালোঁ এইটো বোলে এটা পাম্পাৰ এতিয়া কথাটো হ'ল গোটেই দিনটো আজি মই ফ্ৰীতে এনজয় কৰিলোঁ ঘূৰা ফুৰা খোৱা লোৱা গতিকে আৰু ইমান কৰিব নোৱাৰি বুলি ভাবি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এনেকুৱা মিনি ভ্লগ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই